Hello guys, welcome to back my YouTube channel, Ganesh Youtuber Assam YouTube channel. আজি আপোনালোকক দেখুৱাম Belsiri Railway Station. Bolok Sam Railway Station. সকল এইটো চাক Belsiri Railway Station. Belsiri Railway Station to আগতে সৰু আছিলে তো এতিয়া মানে আগতকৈ অলপ মডিফাই কৰিছে মানে চেঞ্জ কৰি এতিয়া অলপ ডাঙৰ হ'ল আৰু তো আগতকৈ মানে খুবেই মানে ভাল লাগে আৰু ইয়াতে ট্ৰেইনো ষ্টপ হয় আৰু যাত্ৰীসকলে মানে সুন্দৰভাৱে মানে ইয়াতে উঠা নমা কৰাৰ সুবিধা আছে মানে এইটো বন্ধুসকল এইটো Belsiri Railway Stationত এইটো ট্ৰেইন সোমাই গ'ল বন্ধুসকল এইটো চাওক এইটো সোমাই গ'ল ইয়াতে ৰখিব ঠিক আছে এইটো সোমাই গৈছে ট্ৰেইন 6টা বজাত ট্ৰেইনটো সোমাইছে 6টা বজাত ট্ৰেইন Belsiri Railway Stationত সোমাই গ'ল তো চাওক ইয়াতে বেছি সময় নৰখে 5 মিনিট ৰখে নেকি মাত্ৰ 5 মিনিট ৰখে যাত্ৰীসকলে অলৰেডি নামিলে গৈ আছে ঠিক আছে তো বন্ধুসকল আপোনালোকক টিকেট কাউণ্টাৰটো দেখাই দি আছোঁ এইটো আমাৰ Belsiri Railway Stationৰ টিকেট কাউণ্টাৰ এইটো বন্ধুসকল চাওক ঠিক আছে আগত টিকেট দিয়া নাছিলে কিন্তু এতিয়া টিকেট দিয়ে A few moments later তো এটা ষ্টপ হয় ইয়াতে ৰখে ট্ৰেইন তো একো অসুবিধা নাই ঠিক আছে এইটো বন্ধুসকল যিটো শ্বৰ্টকাট ৰাস্তা মানে Belsiri যিটো পুলিচ ষ্টেচনটো যোৱা শ্বৰ্টকাট ৰাস্তাটো এইটো হয় আৰু এইটো ধৰক এইটো আমাৰ যিটো Belsiri টি ষ্টেট ফালৰ পৰা মানে ৰাস্তাটো নামিছে তো এই ফালৰ পৰা যদি আপোনালোকে আহে মই কেমেৰাটো মই ঘূৰাই দি আছোঁ আপোনালোকক এইটো চাওক এইটো যদি এইফালে দি যদি আহে আপোনালোকে ডাইৰেক্ট যাব আৰু লেফ্ট ছাইডত মানে এই ৰাস্তাটোত আপোনালোকে যাব আগত গৈ লেফ্ট এণ্ড ৰাইট দুটা ৰাস্তা আছে তো লেফ্টত যাব লেফ্টৰ ৰাস্তাটো যিটো লেফ্টৰ ৰাস্তাটোত মানে হেৰি কৰিব যাব তাতে আগতে মানে পুলিচ ষ্টেচনটো পাব বন্ধুসকল এইটো ৰাস্তাটো ডাইৰেক্ট লোহাখুটি যাব পাৰে আৰু হাস্তাইপাৰা গড়মাৰা চেঁচাবিল ৰুমৈ আৰু বহুত কেইটা গাঁৱৰ নাম আছে মই সেই নামবিলাক মই নাজানো ক'ব পৰা নাই বাৰু Belsiri যিটো টি গাৰ্ডেনৰ মাজেদি ৰাস্তাটো গৈছে ঠিক আছে এই ৰাস্তাটো এই ৰাস্তা দি গ'লে মানে আপোনালোকে হাস্তাইপাৰা জিকিৰিবাৰী যাব পাৰিব